সিহঁতি বেয়া পাব সেইকাৰণে শিৱ বাবা ভক্ত হম সমাজৰ আগত ভঙুৱা। আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকক সদায় এনেকুৱা ৰেপ লাগে। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই মানে জালৰ মাছ ধৰিব গৈছোঁ। কালি জাল পাতি থৈ আহিছিলোঁ, আজি চাব গৈছোঁ জালখন মাছ লাগিলে নেকি, তাকে চাই আহোঁগৈ। আপোনালোকক দেখাম ভিডিঅ'টো, চাই ল'ব। জাল পতা আছিলে, জালততো মাছ নাপালোৱেই। এতিয়া এই পুখুৰীটোৰ পৰা মাছ ওলাই আহিলে। এই পুখুৰীটোত মাছ মেলা আছিলে। কালি ৰাতি বহুত বৰষুণ দিলে ন, মাছ ওলাই আহিলে। এতিয়া ইয়াতে জাল মাৰি আছে সুমন গগৈ। ইয়াত মাছবোৰ এতিয়া ধৰি লোৱা আছে যাতে ওলাই নাযায়। এবাৰতো গ'লেগেতো পোৱা নাযাব ন, আকৌ পথাৰত যাবগৈ। সেইকাৰণে এতিয়া ইয়াত জাল মাৰি পিনে গোটেই মাছখিনি ধৰি লৈছোঁ। তাৰপিছত এবাৰ জাল মৰা মাছবোৰতো এইবোৰ বেমাৰী হৈ যায় ন, সেইকাৰণে আমি বিকি দিম। আপোনালোকে যদি কিনিব বিচাৰে চাবুৱাত আজি বজাৰত বহিম আমি। আহিলোঁ মাছ ধৰি জাল মাৰি। তাৰপিছত মাছখিনি দেখাই দিছোঁ আপোনালোকক। ফ্লেছটো জ্বলাব লাগিব, ফ্লেছটো জ্বলাব নোৱাৰি এনেকৈ। চাই লওক এইখিনি মাছ। ঢালি দিওঁ। চেনি আছে নাই? তো আমালৈ ডুবিয়া দে। এতিয়া চাবলৈ আহিলোঁ মাছ বিকিবলৈ। মাছখিনি দেখাইছোঁ ৰ'ব। ক'ত আছে এই মাছ? চাওক ইয়াত আছে, ইয়াত 4 কেজি মাছ আছে। কাৰোবাক লাগে যদি লৈ যাব পাৰে। আমি পূৰা ধুনীয়া দামত বিকিম, আপোনালোকে আহিব। দামটো অনলাইনত নকওঁ, অনলাইনত কৰি দিলে আকৌ কিছুমানক দামতো বিকিব পাৰোঁ ন, সিহঁতি বেয়া পাব। সেইকাৰণে আকৌ আহি যাব। বেয়া চেয়া নাপাব ৰাইজ, আজিৰ দিনত একো দেখাব নোৱাৰিলোঁ। মানে অথনি মাছ চাছ বিকি আহিলোঁ, আহি পিনে ইমানে টোপনি ধৰিলে, তাৰপিছত শুই থাকিলোঁ। এতিয়া উঠিছোঁ, উঠি পিনে আহিছোঁ। এনেই মানে ওলাই আহিছোঁ আৰু ঘৰত কি কৰিম, তাকে মাছ ধৰোঁ বুলি আহিলোঁ। সুমন গগৈ একেবাৰে ভয় নকৰে। সাপ হওক যিয়ে হওক, ই চব কাটি দিয়ে। মাছ এটা কাটিছে, কেনেকুৱা খাতৰা কাটিছে চাব। মাছ চাওক, পিঠিত কাটি দিছে, শুকাই মাৰিছে, মাৰি দিয়ে। মাৰি দিব কগে। গাইজ, এতিয়া আপোনালোকৰ সকলোকে মই আগতে লিখা ৰেপ এটা গাবলৈ আহিছোঁ, লৈছোঁ। আপোনালোকে ৰেপটো শুনিব, যদি ভাল পায় কমেণ্ট কৰিব। ফটা জোতা, ফটা পেণ্ট, ফটা মোৰ জাইয়া, টকা পইচা নথকা মই হ'লো দুখীয়া। নাই মোৰ দামী কাপোৰ, নহয় মই ধুনীয়া, আনৰ দৰে ছাল মাৰিব নাই মোৰ চেহেৰা। ভাল লাগিছে তোমাক বেবী, হবানে মোৰ কলিজা, প্ৰথম দেখাৰ পৰা জানা হ'লো মই বলিয়া। কিমান মৰম কৰোঁ এবাৰ এক্সক গৈ সুধিছা, কিমান মজা লাগে থাকি ৰিলেশ্যনত আহি যায়। তুমি যদি মোৰ হোৱা কৰিম দিন হাজিৰা, তুমি যদি আনৰ হোৱা হৈ যাম মই পগলা। যাকে তাকে মাৰি ফুৰি কৰি ফুৰিম কাজিয়া, শিৱ বাবা ভক্ত হম সমাজৰ আগত ভঙুৱা। আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকক সদায় এনেকুৱা ৰেপ লাগে। সদায়তো দিব নোৱাৰিম, সপ্তাহত এটা দিব চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় দিম। আৰু যদি আপোনালোকে ভাল লাগিছে মোৰ চেনেলটো চাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈছে নাই? যা 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 বহ বহ বহ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যি হ'ল তাকে দেখালোঁ দিনটোত। ইমানখিনি হ'ল আৰু আজি দিনটো শুইয়ে থকা হ'ল, ইমান কিবাকিবি কৰা নহ'ল। কাইলৈ ভিডিঅ'টো ভাল হ'ব, দেখাম কিবাকিবি। তাৰপিছত আজি ইমানখিনিতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম,
গুড নাইট।